হেল্ল' এভৰিৱান, পোনপ্ৰথমে সকলোলৈ কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল দেই। এয়া ৰাতিপুৱাই পেট পূজা কৰিলোঁ আইতাই বনোৱা তৰা পিঠাৰে। তাৰপিছত আনিব গ'লোঁ এয়া ভণ্টিক, তাই যিহেতু ডিব্ৰুগড়ৰ পৰা আহি আছে। আজি বহুত দিনৰ মূৰত আমি চাৰিটা ল'ৰা ছোৱালী একেলগ হৈছে, সেইকাৰণে মনটো বিৰাট ফূৰ্তি লাগি আছে। এয়া তাই পায়ে গ'লহি। এয়া আমাৰ দুজনীৰ ফূৰ্তি দেখিছেই নহয়। চাৰ্লিৰো বিৰাট ফূৰ্তি আমাৰ। তাৰপিছত এয়া সন্ধিয়া তুলসীৰ ওচৰত বন্তি জ্বলালোঁ, এয়া ধূপ জ্বলাই আছিলোঁ আমাৰ পোৱালিৰ লগত। তাৰপিছত সকলোৱে মিলি প্ৰাৰ্থনা গালোঁ আৰু মাহ প্ৰসাদ দিলোঁ। দিনটো এনেদৰেই পাৰ হ'ল আজি। বহুত ভাল লাগিল জানেনে, আজিও যে এই পুৰণা সংস্কৃতিবোৰ ইমান ধুনীয়াকৈ জীয়াই ৰাখিছে। ভিডিঅ'টো ভাল লাগিলে কিন্তু লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব।